Good morning student. আজি মই তোমালোকক ইংৰাজী এলফাবেটখন পঢ়াবলৈ আহিছোঁ। আশা কৰোঁ তোমালোকে ভালদৰে পঢ়িবা। A B C D E F G H I J K L M N O P Q R S T U V W X Y Z। যেহেতু তোমালোকে বিদ্যালয়লৈ এবাৰ প্ৰথম আহিছা আৰু তোমালোকে ABCD খন এবাৰ প্ৰথম পাইছা, গতিকে তোমালোকে ঘৰত প্ৰথমতে ABCD খন পঢ়িবলৈ শিকিবা, তাৰ পাছত তোমালোকে লিখিবলৈ শিকিবা। A B C D E F G H I J K L M N O P Q R S T U V W X Y Z। ধন্যবাদ। আজি মই নাই হ্যাঁ ওই যে নট ইনাফ স্টোর হ্যাঁ কেন মা মনে কথা লিখো নে গণিত হয় নাই গণিত হয় না না কি জন্য দুইটা বিচার করেন